নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বাকী পূজা কেনেকুৱাকৈ চালে? পূজা ভাল লাগিলে নে নাই আপোনালোকৰ? মই বাকী বৰ বিশেষ এবাৰ পূজা চাব নাপালোঁ, কাৰণ আমি দোকানতে ব্যস্ত হৈ আছিলোঁ। আমাৰ সৰুকৈ এখন দোকান দিছোঁ। মই ভিডিঅ' বনোৱা নাই, নেক্সট বাৰ পূজাত নিশ্চয় ভিডিঅ' বনাম আৰু আপোনালোকো আহিব লাগিব। বাকী পূজা অলপ ভালকৈ চালোঁ যিখিনি পাৰোঁ। বাকী আজি হৈছে লক্ষী পূৰ্ণিমা, অৰ্থাৎ লক্ষী পূজা। আজি আমাৰ গাঁৱত আজিৰ পৰা আগৰ কেইবাবছৰমান আগৰ পৰা আমাৰ গাঁৱতে আমাৰ এখন সৰুৰ পৰা এতিয়া অলপ ডাঙৰ হৈছে এই পূজাখন। সেই পূজা চলি আছে আমাৰ গাঁওখনৰ কোকঝাৰ চৌধুৰীৰ পৰা মিৰ্জাৰ। তো আপোনালোকে আহিব আমাৰ পূজাত। বাকী মই গা চা ধুই ওলালোঁ, এবাৰ গম পালোঁ তাত অলপমান পাছতে প্ৰতিমা আনিব যাব, মানে গোসাঁই আনিব যাব। তো তাৰ কাৰণে কাপোৰ পিন্ধি ৰেডি হ'ম। বাকী আমাৰ এই পূজাখন এই তাত হৈ আছে গাইজ, আমাৰ ঘৰৰ পৰা অলপমান দূৰত গ'লে পায় পূজাখন। বাকী মই ঘৰৰ পৰা যাই আছোঁ, লগৰকেইটাকো ফোন মাৰিছোঁ, নিত্যম আৰু মৃদুল আহিছোঁ। ফোন মাৰিছোঁ কি এটাই বোলে উঠাই নাই, বাকী এটাই গাঁও চাওঁ ধুই কিনে এতিয়া হৈছে গাইজ। এতিয়া টাইমটো হৈছে আমাৰ 2টা বাজিল। 2টা বজাৰ পৰা মানে গাঁও চাওঁ ধুই কিনে এতিয়া ৰেডিয়ে হোৱা নাই। প্ৰতিমান বাজিব 3টা-4টা বজাত। সেই ফোন মাৰিলোঁ কি আমাৰ সৰু চলিকেইটাই আমাৰ ৰেডি কৰি আছে, ৰং খেলি আছে। মই মানে এটা কৈ থৈ দিছোঁ যে মোৰ পখাও দিব গালত, তো ৰং চং দিবা হাক দিছোঁ। কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ যাই আছোঁ। মাক এখন কৈছোঁ, মায়ে এখন গামচা দিবি, অলপ গামচাখন লৈ গ'লে অসমীয়াৰ স্বাভিমানটো লৈ গ'লে ভাল লাগে দিয়কচোন গাইজ। বাকী লাহে আপোনাক পূজাখন দেখাই আছোঁ, আপোনালোকে আহি যাওক। গোটেই ৰাতি পূজা চলে। মইতো নাছোঁ, মই ভিডিঅ' এটা ষ্টৰি দিম এতিয়া। যিমানবিলাক মোৰ লগবিলাক আছে গোটেইগিলা আহি যায়, পূজা চাব যাম আজি। তাতে আৰু আমাৰ অসমীয়াৰ যে চুৰ কৰা দমাই চুৰ কৰি আজি যি পাওঁ আজি কাষত গাঁৱত 2 ঘৰ মানুহৰ অমিতা দেখিছোঁ, অমিতা আনিব যাম। তো মৃদুলক কৈ থৈ দিছোঁ, আহাক দেচোন কি কৰোঁ। বাকী মই গাঁও চাওঁ দি কিনে আহি আছোঁ গাইজ। তো গাইজ কেনেকুৱা লাগিছে? কুৰ্তা আৰু গামোচা লৈ কিনে বিন্দাছ প্ৰতিমা আনিব যাওঁ এতিয়া। লগৰকেইটা এতিয়াও ফোন মাৰিছোঁ গাইজ, এতিয়াও আহি পোৱা নাই। 2টা আৰু ফোনে নামাৰোঁ। এটাই গৈছে টুৰ্ণামেণ্ট খেলিবা, এটাই এতিয়াক লৈ খবৰ দিয়া নাই। ইয়াক দি আছোঁ ৰ এইবাৰ। বাকী কেনেকুৱা লাগিছে কমেণ্টত জনাব। মায়ে খানে উলিয়াই দিছোঁ, মাই নাই ঘৰত, মিৰ্জাত দিছে। তো গাইজ এতিয়া যাব ওলাইছোঁ। তোমাক দেখাইছোঁ আমাৰ ঘৰত পূজা কেনেকৈ আমি গোসাঁই আনিব যাওঁ, চাই থাকক। বাকী গধূলি সকলোৱে পূজাত আহিব, আমন্ত্ৰণ থাকিল। বাকী এতিয়া যাই আছোঁ গাইজ, ভিডিঅ'ত আৰু লগ পাই আছোঁ। তো গাইজ আমাৰ প্ৰত্যেকবাৰে মানে আমাৰ গুলি যাওঁ হয় গোসাঁই আনবা, কিন্তু এইবাৰ আমাৰ কি হৈছে অলপমান দূৰত হৈছে জেগাখিনি। তো আমি এনেকৈ যোৱাটো অসম্ভৱ, কাৰণ গোটেই গাঁওখনৰ মানুহখিনি আমি আজি একলগ হৈ কিনে আমি গোসাঁই আনবা যাওঁ। মা লক্ষীক আমি আদৰো। আমাৰ ককাই হয়, ককাই এবাৰ আমাৰ সহযোগ পাতিখন লৈছে। আমাৰ খুৰা আমাৰ সভাপতি। অ' খুৰা কিমান বছৰ হ'ল আমাৰ পূজাখন? আমাৰ পূজা 15 বছৰ হৈ গ'ল। 15 বছৰ গাইজ আমাৰ গাঁওখনত অতি উলাহ মানেৰে আমাৰ পূজাখন কৰা হয়। গোটেই গাঁৱৰ মানুহখিনি আহিছে। আমাৰ দাদাই আমাৰ তাল বজাব বুলি এইবাৰ, কিন্তু আমি কোনোদিনা ভাগত নাপাওঁ এই তালখিনি। গাইজ মানে আমি আহিবাংগেতো সোনকালে আহিছোঁ, কিন্তু যাওঁতে অলপমান দেৰি হ'ব, কাৰণ আমাৰ লগতে আৰু 3খানমান পূজাৰ মানে প্ৰতিমা মানে গোসাঁই নিব আহিছে। তো আমাৰ সৰুকৈ পূজা এখন কৰি কিনে মানে ভগৱতী মাইক আমাৰ লৈ যাব। লক্ষীমাই যেতিয়া আমাৰ সকলোৰে মানে ভৰাবিলাক ভৰাই তাৰে মানে কামনাৰে আমি লক্ষীমাক বাকী আমি লাহে লাহে আমি লৈ যাব চেষ্টা কৰি আছোঁ। বাকী গোটেই গাড়ী অলপমান ভিৰ হৈছে, ফুল এনজয় কৰি কিনে আমি লক্ষীমাইক লৈ যাম। বাকী দীপক খুৰা এটামান আছে, মানে এটা দাদা ইয়াৰ মানে আমাৰ দাদাই আমাৰ কাষৰে দাদা, আৰু এটা ইউটিউব চেনেল আছে। তোমাৰ যাতে অডিয়েঞ্চগিলাই মোৰ মানে ভিডিঅ'বিলাক চাই কিনে ছাবস্ক্ৰাইব কৰি দিয়া কৈ দিয়া। দে তাল বজাই দি এতিয়া আমাৰ লক্ষী পূজা আমাৰ গাঁৱৰে, তো তাত আহিছোঁ আৰু দেখো লগ পালোঁ। আৰু আপোনালোকে ইয়াত ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' চাব।
মাই ধনীৰে আমি জয় লক্ষ্মী মা কি জয়। আমি মানে পকাৰি লৈ এতিয়া কোনোদিনা মানে যোৱাবাৰ ভাগত লক্ষ্মী মাক লৈ যাই আছো পূজা চলি গৈছে জড়িত থাকক আৰু আমাৰ পূজা এনজয় কৰি থাকক কিমান তুমি কথাখিনি দেখাই দিয়া। মানে ৰাইজ আমি মানে প্ৰতিমালৈ আহিলোঁ গোসানীক লৈ আহিছোঁ এতিয়া লক্ষ্মীমাৰ প্ৰতিমূৰ্তি আমাৰ য'ত পূজা হ'ব তাত লৈ গৈছে। বাকী ইয়াত মই ভিডিঅ'টো ষ্টাৰ্ট কৰা মানে এটা কথা আছিল কাৰণ আমাৰ এই ৰাস্তাটো গোটেই আজি চাকি বন্তিৰে গোটেই সজোৱা হ'ব। মানে যোৱাবাৰ আমাৰ ইয়াতে কি কৰিছিল কলপুলিবিলাক দিছিল, কলপুলিবিলাক দি কিনে ৰাস্তাৰ সকলো মানুহবিলাক আহে গাঁৱৰ আহি কিনে কলপুলিবিলাক দি কিনে ৰাস্তাত বঢ়িয়াকৈ কাষে ছাইডত মানে চাকি দি দিয়ে। আজি কিন্তু অইনবেলিৰ দৰে এইবাৰো আমাৰ এনেকুৱাকৈ সজাই দিছে বহুত ধুনীয়া কাৰণ আমাৰ গাঁওখনত ক'ব গ'লে বিহু এখন হয় আৰু আমাৰ লক্ষী পূজাখনেই হয়। লক্ষী পূজাখনত অলপ ডাঙৰ হৈ যায় কাৰণ আমাৰ কোকঝাৰৰ লক্ষী পূজা বুলি ক'লে আমাৰ সেইখিনি সকলোৱে জানে। তো আপোনালোকে আহি যাওক তাকে আমাৰ ৰাস্তাটো যেতিয়া সম্পূৰ্ণকৈ সকলোৱে আমাৰ হেৰি কৰিব মানে ইয়াত তেতিয়া আপোনালোকক আমি দেখাইছোঁ। ভাল লাগিছে ভিডিঅ'টোৰ লগত জড়িত থাকক আৰু প্লিজ এই ভিডিঅ'টোতোন এনেকৈ আছেই আপোনালোকক এই যোনখন বিহুৰ কথা ক'লোঁ সেই বিহুখন মানে এটা বিশেষত্ব আছে এই বিহুখনৰো আপোনাক পৰৱৰ্তী সময়ত জনাই থাকিম আপোনালোকক। বাকী মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আমি মন্দিৰত তাত যাই কিনে লগ হৈ আছোঁ আমি। তো গোসাই লৈ অহাৰ পাছত মানে মানুহখিনি নাযোৱাতে আমি সেয়া চেয়া লৈ আহিলোঁ। এতিয়া মানে টাইমটো আমাৰ 8টামান বাজিল। তো আমি ভোগ বিতৰণ কৰি মানে প্ৰত্যেক গাঁৱৰ সকলোবিলাক মানে ভোকত থাকে না মানে দিনটো একো নাখায় তো আমাৰ মন্দিৰতে খিচাৰি খায়। তো এতিয়া ভোগ বিতৰণ কৰিছে অলপ ভোগখিনি লৈ বহুত ভোক লাগছে। অৱশ্যে ভোগৰ নাম ক'ব নাপায় দিয়কচোন যদিকে পূজাৰ কাৰণে আছোঁ তথাপিও পাল্টিং চাল্টিং ৰেডি খিচাৰিটো লৈ আহোঁ গাইছ বলক। এয়া আমাৰ লক্ষী পূজা মানে লক্ষী পূজা যিহেতুকে আমাৰ নাম চলে বুলি কৈছিলোঁ আপোনালোকে নাম চলি আছে। মই বৰ বিশেষ এনেকৈ নাম চাই কিনে ভাল নাপাওঁ গাইজ কিন্তু আমাৰ মাহঁতে বিভিন্ন কাগজত বহি আছে তাতে মই মাহঁতকো ৰখি আছোঁ। বাকী আপোনালোকক অলপমান দেখাই দিম বুলি চেষ্টা কৰিলোঁ চাই লওক। আমাৰ নামৰীয়া দলটো চায়ত আমাৰ বকোৰ ফালৰ পৰা মানে আমাৰ এই ছয়গাঁও বকো চাইডৰ পৰা আহিছে। তাকে এখন পাঠক এইবিলাক নাম চলি আছে তাকে এনেকৈ আছে গাইজ। তো গাইজ দিনটো মানে ইমানখিনি কষ্ট হৈছে কষ্টৰ পাছত মানে ঘৰত আহিলোঁ মানে যিহেতুকে আপোনালোকে গমে পাই ভোগ বিতৰণ কৰি আছে ভোগত বিতৰণ কৰাত অলপ সহায় কৰি আছোঁ মানুহখিনি আমি বিলাই দিলোঁ যিহেতুকে আমাৰ গাঁৱৰে ওচৰৰে পূজা অলপমান লাগি দি আছোঁ। তো সেনেকৈ মানে গ'ল অলপ ভাগৰো লাগিছে। তো এতিয়া বৰ্তমান টাইমটো হৈছে আমাৰ 1টা বাজিল। তো নাম চামখিনিচোন চলিয়ে আছে দিনতে পূজা খতম হৈছে। এইবাৰ কি নাজানো 2024 চনটোত মানে পূজা বিহু হওক মানে আহে আৰু গুচি যায়। যিহেতুকে অইনবেলি আমাৰ দুৰ্গা পূজা আমাৰ 4-5 দিন হৈছিল এইবাৰ 4 দিন কেনেকৈ গ'ল গমেই নাপালোঁ। বাকী লক্ষী পূজাও দিনতীয়াকৈ খতম হৈ গৈছে। বাকী আজি মানে অহাকালি মানে আজি আপোনালোকে ভিডিঅ'টো চাই আছে তো অহাকালি আৰু কাতি বিহু। তো ৰাতিপুৱা উঠি কিনে কাতি বিহু যা যোগাৰ কৰিবই লগা হ'ল কলপুলি বিচিব লাগে কিবা কিবি মানে চবখিনি একে বাছ খালি মই আমাৰখিনি দেখাই আপোনালোকক ভাল পাওঁ এইখিনিয়ে। তো মই এনেকৈ ভিডিঅ' চিডিঅ' বনাই কিনে অলপ ভাল পাওঁ অলপ ভাল লাগে দিয়কচোন। বাকী আজি ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব।
বাকী আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে, মই চাই থাকোঁ, আপোনালোকেও জানে ইউটিউব চিডিঅ'ত চাব পাৰি, কিন্তু ছাবস্ক্ৰাইব নকৰে। অলপমান উৎসাহ দিব, ছাপৰ্ট কৰি যাব, মোক অলপ শিকাই দিব, কাৰণ মোৰ আৰু আমাৰ বন্ধুকেইটাই এনেকৈ আগবাঢ়ি যাব চেষ্টা কৰিছোঁ, আপোনালোকৰ সহায় লাগিবই। তো এতিয়ালৈ বাই বাই, অহাকালি আৰু লগ পাই আছোঁ, কাতি বিহু দেখাই আছোঁ। বাকী ইয়াৰে মাজতে এটা কথা কওঁ, আমাৰ অসমীয়া যিহেতুকে আমি অসমীয়া অলপমান উৎসাহ দিব লাগে। আমাৰ অঞ্চলতে হিমাংশু প্ৰসাদ দাসদেৱৰ এখন চিনেমা আহি আছে, তাত সৰুকৈ এটা মানে আমি চিন চাই আছোঁ, যেন দাদাই কৈছিল যে আহাচোন আমাক এটা হেল্প লাগে, মানে ময়ো কেমেৰাত উঠছোঁ চাগেই, বাই মিষ্টেক যদি কেমেৰাত আহি গৈছোঁ, ভাল আছে। 18 তাৰিখে ৰিলিজ হ'ব এই চিনেমাখন, জয় হনুমান। মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। দাদাৰ লগত কি কথা পাতিছিলোঁ আপোনালোকে চাই ল'ব। বাকী 18 তাৰিখে চিনেমা হলসমূহত যাই কিনে পূৰা হাউচফুল কৰি দিয়ক। জয় হনুমান ফাটি যাইছে, পূৰা মানে ডেঞ্জাৰ দিছে গান, মজা লাগিছে। আৰু গোটেইবিলাক আছে, আৰু আপোনালোকৰ কিছু চিনাকি মুখো দেখা পাব, আৰু কিছু অচিনাকিবিলাকৰ লগত চিনাকি হ'বলৈ চেষ্টা কৰক। আজি এইখিনিয়ে, আজি জয় অসম, বাই বাই।